खुलुमबाय बड'लेण्ड बुब्लि स्टुडिय'आव आं राजीब बसुमतारी लोगोसे बड'लेण्ड बुब्लि नायगिरि गासै नोंथांमोनखौ बरायबाय। नोंथांमोना मिथिगौ थांनाय 17 बोसोराव बिटिसि सोरखारखौ बिपिएफ राजखान्थि हान्जाया 17 बोसोर सोरखार सालायबाय आरो बे 17 बोसोर सोरखार सालायनायाव बिपिएफ राजखान्थि हान्जा एबा बिपिएफ सोरखारा गोबां बिटिसि ओनसोलाव जौगानाय लाबोदों आरो सोलायनाय लाबोदों। बे सोलायनाय आरो जौगानायनि गेजेराव मेडिकेल कलेज अफिस दालां लामा बिथांमोना मावफुंना होफैदों। बिपिएफ सोरखारा बानायना होनाय दालां आरो लामायाव थाबायनो मोननानैबो गुबुन राजखान्थि हान्जा दोलोआ बिटिसि ओनसोलाव जेबो सोलायनाय आरो जौगानाय लाबोआखै होनना बुंनाय बाथ्राया बेसेबां लाजिथावना बाथ्रा। लोगोसे नोंथांमोना साननैसो सिगां खोनानो मोन्दोंमोन जे एबा गुबुन गुबुन खौरांनि गेजेरजों मोन्दोंमोन जे मुसलपुर बियाबनि राकेश ब्रह्म बिथाङा मुसलपुर बियाबाव 75,000नि भटनि गेजेराव 60,000 भट मोननानै इउपिपिएल राजखान्थि हान्जाया देरहासार जागोन होनना बुंनाय बाथ्राया बेसेबां गनायथावना होननानै दिनै अनसुमै खुंगुर बर' बिथाङा जोंनि खौरांगिरिनि सोंथियाव फोरमायो। दानिया फैदो जों मिथिना लादोंनि अनसुमै खुंगुर बर' बिथाङा जोंनि खौरांनि गेजेरजों मा फोरमायदों आबुङै मिथिना लादोंनि। 60,000 পলে হ'ব না নহয় এইটো আমাৰ সন্দেহ আছে। 60,000 পল হ'ব লাগিলে 90% বেছি ভোট হ'ব লাগিব, তেতিয়াহে ই 60,000 পাব। আৰু বেলেগ দল আছে, GSP আছে, BPF আছে, এইবিলাকে ভোটে নাপায় নাকি? বেলেগ দলে ভোট নাপায়, কেনেকৈ 60,000 পায়? হিচাপ আছে না নাই? 75,000 ভোটত কেনেকৈ 60,000 পল হ'ব, কেনেকৈ 60,000 পাব? এইখিনি কথা নিজেই চিন্তা কৰিব পাৰে। হিচাপ নাজানে, হিচাপ নাজানা মানুহটো এনেই ফেইল হয়, পৰীক্ষাত ফেইল হয় হিচাপ নাজানা মানুহটো। ঠিকাদাৰে কাৰাপশ্যন কৰে নকৰে নিজে জানে। কমলাকান্ত বসুমতাৰীৰ নামত যিমানটা ৰাস্তা লৈছে চাব কণ্টেক্ট, দলং ভাঙিছে আমাৰ ইঞ্জিনিয়াৰ জগমোহন বড়ো, ৰাজীৱ দাস ছাছপেনশ্যন লৈছে, এইবিলাক কমলাকান্ত বসুমতাৰীৰ নামত নিজে দি চাব কণ্টেক্ট কৰিছে। এইটো কাৰাপশ্যন নহয় নাকি? দলং ভাঙাটো, এই ৰাস্তাটো লৈ পেলাই নকৰাটো এইবিলাক কাৰাপশ্যন নহয় নাকি? ইমান ৰাস্তা লৈ পেলাই কাম কৰা নাই, চাব কণ্টেক্ট লৈ পেলাই, এইবোৰ কাৰাপশ্যন নহয় নাকি? নিজে কৰিছে, তাৰমানে ইয়াৰ কাৰণে আমাক দেখিছে। ঠিকাদাৰে কৰি আছে, এইবিলাক ঠিকাদাৰে কৰি আছে। তেওঁ কমেও এতিয়া 30,000 মান ভোট পালিয়ে জিকিম, কিয়নো ইয়াত যিহেতু 75,000 ভোট আছে, ইয়াৰ 3টা প্ৰাৰ্থী আছে। ইয়াত কমেও কিমান পায় কিমান নাপায় এইটো নাজানো মই, বেলেগ দলটো। আমাৰ কমেও 30,000 মান ভোটতে আমি জিকিম, 30,000তকৈ অধিকেই হ'ব পাৰে। এতিয়া নাই, সকলো আমাৰ ভাষা ভাষী সকলো জনগোষ্ঠীকে আমি অনুৰোধ জনাইছোঁ। আৰু আমাৰ BPF দলত আগৰ পৰাই সকলো জাতি জনগোষ্ঠীৰ আমাৰ এটা মিলা প্ৰীতি ঐক্য শান্তি যাতে প্ৰগতি হয়, তাকে মই কামনা কৰিছোঁ। আৰু আমাৰ কৰোণা ভাইৰাছৰ পৰা সকলো আমাৰ সমষ্টিবাসীয়ে আৰোগ্য পায়, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আমাৰ শিক্ষা অনুষ্ঠান বহুত হৈছে ইয়াতে, পলিটেকনিক হ'ল, ডায়েট হ'ল, নতুন গভমেণ্ট কলেজ এতিয়া হৈছে, আৰু BEd কলেজ আমাৰ সম্পূৰ্ণ হ'ব। তেনেকৈ শিক্ষাখণ্ডৰ আমাৰ বহুতো অনুষ্ঠান আৰু লাগে, শিক্ষাখণ্ডৰ বহুত অনুষ্ঠান লাগে। আৰু ৰাস্তা পদূলি আমাৰ গাঁৱৰ ভিতৰত আছে, সম্পূৰ্ণ বনাব পৰা নাই, আমি এতিয়া বনাই আছোঁ। গাঁৱে আমি মূল পথখিনি আমি প্ৰায় বনালোঁ। আমাৰ এটা বৰমাৰ পৰা এটা NH হাইৰোড এটা হ'ল, আৰু এই এটা আমাৰ বৰমাৰ পৰা নিকাচিলৈ ভালে এটা ৰাস্তা হ'ল, আৰু ভালুকডোঙাৰ পৰা আমাৰ কদমতলা বৰমালৈ এটা আৰু নতুন ৰাস্তা হ'ব, আমাৰ চিফ মিনিষ্টাৰ ছিগনেচাৰ প্ৰজেক্টত। তেনেকুৱা ভিতৰীয়া ৰাস্তাবোৰো আমি বনাই আছোঁ। কোকৰাঝাৰত মেডিকেল কলেজবিলাক কেনেকৈ হ'ব পাৰে, ইউনিভাৰ্চিটিটো কেনেকৈ হ'ব পাৰে, ডিম ইউনিভাৰ্চিটি কেনেকৈ হ'ল, ইঞ্জিনিয়াৰিং কলেজ কেনেকৈ হ'ল, আমাৰ ইয়াৰ মুছলপুৰৰ পলিটেকনিক কেনেকৈ হ'ল, এইবিলাক পৰিৱৰ্তন নহয়। BTC হোৱাৰ আগত কি আছিল, BTC হোৱাৰ আগত কোনটো ৰাস্তাটো ভাল আছিল, পৰিৱৰ্তন যদি হোৱা নাই, তেখেতসকলে যদিও বাহিৰত ওলাই যায়, কোনটো ৰাস্তাইদি ওলাই যায়, কোনটো ৰাস্তাইদি ওলাই যায়? আমাৰ মুছলপুৰৰ মেডিকেল 30 বেডেড আছিল, 200 বেডেড হ'ল। আমাৰ ইয়াত CGM কোৰ্ট বিল্ডিং নাছিল, এইবিলাক কোৰ্ট হ'ল, DCA অফিচ, SP অফিচ হ'ল, মেডিকেলত আমাৰ পষ্টমৰ্টেম কৰিব পৰা অৱস্থা হ'ল, চকু অপাৰেশ্যন হ'ল, ব্লাড বেংক হ'ল, এইবিলাক অনুষ্ঠান যি হ'ল। এতিয়া আৰু নতুন জেল এটা বনাই আছে, এইবোৰ অনুষ্ঠানটো পৰিৱৰ্তন নহয়।
UPPLটো মুখেদিহে কৈ আছে, একোতো কৰা নাই না আজিলৈকে। মুখেদি সিহঁতে কাৰাপশ্যন কৈ আছে, তেখেতসকলেতো একো কাম কৰি পোৱা নাই এতিয়ালৈ। কাম কৰি নোপোৱাতো এই কাৰাপশ্যনটো দেখা পাবই বিৰোধীবিলাক।